নমস্কাৰ আলহীসকল। অকল টকাই যে মানুহক কেতিয়াও সুখ দিব নোৱাৰে, আজি আমি এই ভিডিঅ'টোত সেই সম্বন্ধে এটি উদাহৰণ সহকাৰে আলোচনা কৰিম। হয়, আজি মই ক'বলৈ ওলাইছোঁ উত্তৰাখণ্ড তথা গোটেই ভাৰতবৰ্ষত সুনাম অৰ্জন কৰা এজন বিখ্যাত ডাঙৰ ইউটিউবাৰ, যাৰ নাম অনুৰাগ ডুবেল। আৰু ইউটিউবত তেখেতৰ চেনেলৰ নাম দ্য UK07 ৰাইডাৰ। আজিৰ তাৰিখত তেখেতৰ চেনেলত প্ৰায় 8 মিলিয়ন ছাবস্ক্ৰাইবাৰ। তো আপুনি অনুমান কৰিব পাৰিছে যে এটা 8 মিলিয়ন ছাবস্ক্ৰাইবাৰ ইউটিউব চেনেলৰ এজন গৰাকীয়ে মাহিলী কিমান টকা উপাৰ্জন কৰিব পাৰে ইউটিউবৰ পৰা। প্ৰায় কোটিৰ ওপৰত মাহিলী উপাৰ্জন হোৱা এজন মানুহ, এজন ল'ৰা, এটা ইউটিউব চেনেল। কিন্তু আজি কি হ'ল, যোৱা 8 মাহ আগতে তেখেতৰ বিবাহ হয়, কিন্তু ইণ্টাৰকাষ্ট মেৰেজ হোৱা বাবে তেখেতৰ পৰিয়ালে সেইটো মানি লোৱা নাছিল বাবে তেখেতে মেণ্টেলি বহুত ভাঙি পৰিছিল। ফলত ইমান ডাঙৰ এটা ইউটিউব চেনেল থকা সত্ত্বেও তেখেতে ইউটিউবত ভিডিঅ' আপলোড কৰা বাদ দিছিল, একেবাৰে ভাঙি পৰিছিল। কিন্তু সুদীৰ্ঘ 8 মাহ পিছত যোৱা পৰহি তেখেতে ইউটিউবত এটা ভিডিঅ' আপলোড কৰে। তেওঁ এই ভিডিঅ'টোত ইমান দিনে কিয় ইউটিউবৰ পৰা তেওঁ নিজে আঁতৰি আছিল, তেওঁৰ ফলোৱাৰ্ছ বা ফেনবোৰক বহলাই কৈছিল যে মূল কাৰণটো আহিল ইণ্টাৰকাষ্ট মেৰেজ, মানে বেলেগ ধৰ্মৰ ছোৱালীক বিয়া কৰোৱাৰ বাবে ফেমিলিয়ে মানি লোৱা নাছিল। এইটো ইউটিউবত তেখেতে এটা 2 ঘণ্টাৰ ভিডিঅ' আপলোড কৰি তেখেতৰ ফেনবোৰক বুজাই দিয়ে। কিন্তু আপোনালোক জানে যে সকলো ঠাইতে সকলোৰে ভাল মানুহ বেয়া মানুহ থাকে, অনুৰাগীও থাকে, হেটাৰ্ছো থাকে। তো হেটাৰ্ছে এনেকৈ আপুনি ভাবক, এজন ইমান ডাঙৰ ইউটিউব চেনেলে যেতিয়া ভিডিঅ' বনাই বাদ দি দিয়ে, কোটি টকা উপাৰ্জন কৰি যাৰ পৰা সেইটোৱে বাদ দি দিয়ে, তেনেহ'লে সেই মানুহজন কিমান মানসিক অশান্তিত ভুগি থাকিব পাৰে। সত্ত্বেও প্ৰায় 8 মাহ পিছত তেখেতে নিজৰ চেনেলত 2 ঘণ্টা দীঘল এটি ভিডিঅ' আপলোড কৰে, য'ত তেওঁ বুজাই দিয়ে যে কিয় তেখেতৰ লগত যোৱা 8 মাহ কি হৈছে। কিন্তু হেটাৰ্ছে সেই ভিডিঅ'টোৰ তলৰ কমেণ্টত ইমান বেয়াকৈ ক'লে, মানে কিছুমান হেটাৰ্ছে, যে আপুনি ইমান দিন ইউটিউবত নথকা বাবে হঠাতে ইউটিউবত আহি অনুৰাগী বা মানুহৰ মানে যিটো ইম'শ্যনেলি কানেক্ট কৰিব বিচাৰিছা, দয়াভাৱ আনি, এনেকৈ কৈছে যে দয়াভাৱ আনি মানুহবিলাক আকৌ কানেক্ট কৰিব বিচাৰি আছে, সেইবাবে তুমি কান্দাৰ অভিনয় কৰিছা, তুমি আচলতে কান্দা নাই। মানে এজন ডিপ্ৰেছ মানুহ এনেকুৱা কমেণ্ট পাই তেওঁ ইমানেই বেছি ভাঙি পৰিছিল যে যোৱাকালি তেওঁ ইনষ্টাগ্ৰামত লাইভ আহি তেখেত নিজে তেখেতৰ ফৰ্চুনাৰ গাড়ীখন 150 পাৰ আৱাৰ স্পীডত গৈ থকা অৱস্থাত তেখেতে লাইভত কয় যে গুড বাই, এই জনম গুড বাই, মানে আত্মহত্যা। গাড়ী একেবাৰে ঘূৰাই দিয়ে, ডিভাইডাৰত খুন্দা মাৰে, বহুত বেয়াকৈ এক্সিডেণ্ট হৈ যায়। তেখেতৰ ইমান ডাঙৰ 50-60 লাখ টকীয়া এখন হেভি গাড়ী ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায় মুহূৰ্ততে। কিন্তু ওপৰৰ যিজন ভগৱান আল্লাহ বা ঈশ্বৰ আছে, তেখেতৰ দোৱা বা আশীৰ্বাদত তেখেতৰ মৃত্যুবৰণ নহয়, মানুহে লগে লগে ততাতৈয়াকৈ তেখেতক হস্পিটেললৈ লৈ আনে। বহুত ডাঙৰ বেয়া কাহিনী। আৰু মানে ভাবক, এজন মানুহ কিমান ডিপ্ৰেছড হ'লে এনেকুৱা কৰিব পাৰে। ঠিকেই নহওক, তেখেতৰ এইটো ফেমিলি প্ৰব্লেম আছিল। মই সেই কথাটো কোৱাৰ উদ্দেশ্য এইটোৱে যে ইমান টকা থকা সত্ত্বেও ইমান ভাল এটা কেৰিয়াৰ, ইউটিউবত প্ৰায় 8 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা এটা চেনেলৰ মালিক, প্ৰতি মাহে প্ৰায় কোটি টকা ইনকাম কৰে ইউটিউবৰ পৰা। তেওঁৰ কিহৰ অভাৱ আছিল? টকাৰ অভাৱ কেতিয়াও হ'ব নোৱাৰে। অকল ফেমিলি প্ৰব্লেমৰ বাবে তেওঁ নিজৰ জীৱনটো ত্যাগ কৰি দিব বিচাৰিছে। যদি টকাই সকলোখিনি হ'লহেঁতেন, দ্য UK07 ৰাইডাৰ বুলি চেনেলটো আছে, তেখেতৰ মালিক কেতিয়াও এনেকুৱা আত্মহত্যাৰ চেষ্টা নকৰিলহেঁতেন। কাৰণ টকাৰ অভাৱ নাই, কোটি কোটি টকা ইনকাম আছে, এটা ভাল ফিউচাৰ আছে। কিন্তু টকাই জানো সকলো সম্ভৱ? ইয়াৰ তাৰে উদাহৰণ নহয় জানো? তো টকা কামোৱাতকৈ নিজৰ ফেমিলি, আপোনজনৰ পৰা ভাল পোৱাটো কামোৱাটো বেছি জৰুৰী। মা দেউতা, ভাই ভনী, ফ্ৰেণ্ড চাৰ্কেল, এইটোৱে টকাতকৈ সেইটো বেছি ইম্পৰ্টেণ্ট। সেইবাবে মই আজিৰ ভিডিঅ'টোৰ প্ৰথমতে কৈ দিছোঁ, টকাই জানো সুখ দিব পাৰে? কেতিয়াও নোৱাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।
তো এই ইউটিউবাৰ UK07 ৰাইডাৰৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিলোঁ আৰু টকা যে সকলোখিনি নহয় সেইটোৱে। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।